গুড মৰ্নিং সকলোকে নমস্কাৰ জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। তো আজি ভিডিঅ'টো আৰম্ভ এনেদৰে কৰিম আৰু শেষো বহুত ধুনীয়া হ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আজি প্ৰথম কাম হ'ল বজাৰ কৰা। প্ৰথম আমি বজাৰ কৰিবলৈ যাম এতিয়া পাপাৰ লগত। তো বলক দেৰি নকৰি আমি বজাৰ কৰি আহোঁ, তাৰপিছতে আৰু বহুত কাম বাকী আছে আজি। চাই থাকক কি কৰিবলৈ গৈ আছোঁ আজি, আৰু আপোনালোকৰ পৰা পৰামৰ্শ ল'ম কেনেধৰণে কৰিলে মোৰ ভাল হ'ব। তেতিয়া বলক দেৰি নকৰোঁ। তো আহি বজাৰ আহি পাই গ'লোঁ। ইয়াতে এটিএমত গ'লোঁ। এটিএমত মানে কি হয়, বহুত ভিৰ লাগি আছে। তো ভিৰ লগাৰ কাৰণে মানে তাত ৰৈ থাকিব টাইম নাই ন, আজি বহুত কাম কৰিবলগীয়া আছে। তো এতিয়া আহিলোঁ এটা আমাৰ মিনি এটিএম, চৰাইবাহী এটা মিনি এটিএম আছে ইয়াতে। তো এটিএমটোত আহি পেলাই মই পইচা উলিয়াই লৈ চাওক। মিনি এটিএমৰ পৰা এটিএম দি পেলাই পইচা উলিয়াই ল'লোঁ 1000 টকা। তো বলক এতিয়া বজাৰলৈ গৈ থাকোঁ। বজাৰৰ শাক পাচলিবিলাক কিনি লওঁ গোটেইবিলাক, তাৰপিছতে গৈ থাকিম, বাকীখিনি কাম আপোনালোকক কৰি থাকিম, দেখাই থাকিম। চাই থাকক আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। এখন তামোল সোমোৱাই ল'লোঁ মুখত, ৰ'ব, খাই ভাল লাগে তামোলখন। বজাৰ কৰি সমাপ্ত কৰিলোঁ। তো এতিয়া ঘৰলৈ যাম। ঘৰলৈ যাই যিটো কামৰ কাৰণে আজি যাম বুলি ভাবিছিলোঁ, দেৰি হৈ গৈছে। এতিয়া সময় হৈছে 12টা। তো দেৰি নকৰি বলক এতিয়া যাওঁ, সেই কামটো কৰিবগৈ লাগে ন সোনকালে। বলক যাওঁ। বজাৰৰ পৰা আহি ঘৰ পাই গ'লোঁ। ঘৰ পাই ফ্ৰেছ হ'লোঁ, অলপ মুখ হাত ধুলোঁ, ধুই কৰি খালোঁ চাহ তাহ কিবা কিবি খাই এতিয়া যাব ওলালোঁ এটা নিৰ্দিষ্ট ঠাইলৈ, মানে য'ত চুলি কটা হয়, চেলুন বুলি কয়, তালৈ গৈ আছোঁ। তো এই চুলিখিনি দেখিছেনে? চুলিখিনি চাওক আপোনালোকে, ইয়াত কি হৈ গৈ আছে চুলিখিনি। তো চুলিখিনি অৱস্থাই বেয়া হৈ গৈ আছে লাহে লাহে, দিনক দিনে। লাহে লাহে নহয়, বহুত স্পীডেই গৈছে। চুলিখিনি সৰিছে, মানে বহুত সৰিছে চুলি, টপা হৈ হৈ গৈ আছোঁ লাহে লাহে। তো একেবাৰে টপা হোৱাৰ আগতে চুলিখিনি মই নাইকিয়া কৰি দিওঁ বুলি ভাবিছোঁ। তো এইটো এটা বেমাৰ হয়, কি বেমাৰ নাজানো, কেনেকুৱা বেমাৰ লাগিছে, ঔষধ পাতি লগালেও বহুত কাম নিদিয়ে। আপোনালোকৰ যদি এনেকুৱা বেমাৰত মানে এনেকুৱা হৈছে, এনেকুৱা চিটুৱেশ্যন ফেচ কৰিছে, তেতিয়াহ'লে জনাব যে আপোনালোকে কি খান্দিছে আৰু ভাল হৈছে নাই, সেইটো জনাব মোক। ইমানখিনি গম পোৱা নাই, যিমানখিনি কৰিব লাগে কৰি আছোঁ, কিন্তু তাৰ কৰোঁতেও মানে চুলিখিনি ৰোৱা নাই, সৰিয়ে আছে মোৰ চুলি। তো আপোনালোকে মোক অতি সোনকালে দিয়ক উপায়, যদি আপোনালোকৰ হাতত আছে কিবা উপায় এনেকৈ চুলি সৰা বন্ধ হোৱা। বহুত দুখ লাগিছে আজি, চুলিখিনি সৰাই দিব লাগিব এতিয়া। তো উপায়ো নাই, একেবাৰে নাইকিয়া হোৱাৰ আগতে খুৱাই থৈ দিয়াই ভাল। বলক এতিয়া আগবাঢ়ো। বিহাৰৰ পৰা ইয়াত আহিছে আপুনি, ধৰক সকলোৱে আমাৰ ইয়াত অসমীয়া, হিন্দী বুজি নাপায় ন, বহুত মানুহ আছে হিন্দী বুজি নোপোৱা। তো আপুনিতো জানিব লাগিব অসমীয়া। আপুনি এতিয়া অসমীয়াৰ মানে হেৰিটো গম পাইছেনে নাই, বুজি পাইছেনে নাই, ভাষাবিলাক আপুনি ক'ব পৰা হৈছেনে নাই? অলপ অলপ গম পাইছে। আপোনাৰ কিমান দিন হৈছে ইয়াত আহা? 1 বছৰ হৈছে। তো আপুনি অসমীয়াটো শিকিব লাগিব, আৰু ইয়াত মানুহক চবকে অসমীয়া ক'ব লাগিব। হয়, দুজন এজন আছে, কোনোবাই হিন্দী জানে, আপোনাক হিন্দীতে বুজাই দিব, কিন্তু কোনোবা আছে ন হিন্দী বুজিয়ে নাপায়। আপুনি তাত গৈ পেলাই ফচিব লাগিব ন, তেতিয়া আপুনি হিন্দী কৈ থাকিব, ইফালে অসমীয়া কৰি থাকিব, আপুনি ক'ব এটা, সিহঁতে ক'ব এটা। তো আপুনি ইয়াত থাকিও অসমীয়া শিকিব লাগিব। অসমীয়া শিকিব, আপুনি অসমীয়া জানিব লাগিব। জানি আছে ন? ঠিক আছে। আপোনাৰ ওচৰত ধৰক এজন মানুহ আহিছে চুলি তুলি কাটিবলৈ বা কিবা কৰিবলৈ, আপুনি ধৰক তেখেতক এতিয়া কি সুধিব? প্ৰথমতে আপুনি কি সুধিব? অসমীয়াতে সুধিব লগা হ'লে আপুনি কি সুধিব তেখেতক? অঁ, আহক বহক। তাৰপিছত অঁ, বঢ়িয়া। তাৰপিছত কাম ইমানতে সমাপ্ত কৰিলোঁ। তো এতিয়া আমি যাওঁ ঘৰলৈ। এতিয়া ঘৰলৈ যাবও টাইম হৈছে, আজি সন্ধিয়া হ'ল ন, এতিয়া সন্ধিয়া হ'ব আৰু। এতিয়া কেইটা বাজিছে? এতিয়া 5টাই বাজিল। তো ঠিক আছে, এতিয়া গৈ থাকোঁ, তেখেতৰ ওচৰৰ পৰা আমি বিদায় ল'ব লাগিব। তো বিদায় লৈ পেলাই আমি গৈ থাকোঁ, তেখেতক সুধোঁ কিমান হ'ল, পইচা পাতিৰ কথা, কিমান দিব লাগিব তেখেতক। তো মোৰ কিমান হৈছে বিলটো? মোৰ এতিয়া বিল কিমান হ'ল আপোনাৰ ওচৰত যে চুলি দাড়ি কাটিলোঁ? 100 হ'ল। ঠিক আছে, 100 হ'ল। বল বুম।
তো আজি আহি গ'লোঁ আমি মন্দিৰলৈ সকলো, কিন্তু আজি সোমবাৰ নহয়, আজি দেওবাৰ। আগৰ ভিডিঅ'ত হয়তো আপোনালোকে মন কৰা নাই চাগে, মন্দিৰটো মানে সেই বেৰবিলাক আছিলে, বেৰবিলাকত ফুটা ফুটা আছিলে, বেৰবিলাক মানে নতুনকৈ লগোৱা হৈ গ'ল। আৰু ইয়াত মন্দিৰটো ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, মালা চালা লগাই পেলাই। মন্দিৰভাগ ইমানখিনিলে মানে যেন তেন এটা পূজাৰ দৰে কৰি, যাতে আমি আহি পেলাই ইয়াত পূজা কৰিব পাৰোঁ, ভগৱানৰ ওচৰত ৰ'দ বতাহ বৰষুণৰ পৰা বাচি পূজা কৰিব পাৰোঁ। সেই গতিকেহে আমি মন্দিৰটো যিমানখিনিলৈ পাৰোঁ আমি বনাই লৈছোঁ। আপোনালোক সকলোলৈ পবিত্ৰ শাওণ মাহৰ আন্তৰিক শুভকামনা যাচিলোঁ। প্ৰথমতে মোক এবাৰ চাই লওক, চুলিটো খুৰালোৱেই, চুলি নাইকিয়া কৰি দিলোঁ একেবাৰে। আৰু লগতে এবাৰ পোচাকযোৰ চাওক, আজি পোচাকযোৰ সম্পূৰ্ণ বেলেগ, কাৰণ অহাকালি সোমবাৰ হয়, অহাকালি শাওণ মাহৰ প্ৰথম সোমবাৰ। সেই গতিকে আগতেও আমি তেনেকৈ আহোঁ ইয়াতে মন্দিৰত, আহি তেনেকৈ ভগৱানৰ ওচৰত শাওণ মাহত প্ৰাৰ্থনা কৰোঁ, পূজা কৰোঁ, মহাদেৱৰ ওচৰত পূজা কৰোঁ, প্ৰাৰ্থনা কৰোঁ। তো সেই বিগত বছৰৰ দৰে এইবাৰো আমি তেনেকৈ পবিত্ৰ শাওণ মাহটো মানে সকলোৱে পালিম বুলি ভাবিলোঁ। আগতেও আহোঁ আমি এনেকৈ মন্দিৰত ভগৱান ভোলানাথ বাবাৰ ওচৰত, মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ, কিন্তু তেতিয়া আহোঁ আমি এটা নিৰ্দিষ্ট বাৰত। তো সেইটো হ'ল সোমবাৰ। সোমবাৰে আমি আহোঁ, আহি বাবাৰ ওচৰত নাম চাম গাই আমি প্ৰাৰ্থনা কৰোঁ বাবাক। তো তেনেকৈয়ে পাৰ হৈ যায়। কিন্তু এই শাওণ মাহৰ আমি গোটেই মাহটোৱেই তেনেকৈ আমাৰ যেনেকৈ সোমবাৰৰ কাৰ্যসূচী চলে, আমি তেনেকৈ গোটেই মাহটোৱেই কাৰ্যসূচী চলাম আমাৰ থানত। তো আমি তেনেকৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, কাৰণ বহুতৰে বেলেগ বেলেগ নিয়ম আছে, বহুতে বেলেগ বেলেগ ধৰণে পালে পূজা পাতল কৰে বাবাক। তো বেলেগ বেলেগ ধৰণে কৰে সকলোৱে। তো আমিও তেনেকৈ আহি পেলাই ইয়াতে সোমবাৰ দিনটোত আহি আমি মাহটোত তেনেকৈ কৰিম বুলি ভাবিছোঁ। আমাৰ ইয়াতে থানতে অন্নমুঠিৰো ব্যৱস্থা কৰা হৈছে। তো অন্নমুঠিৰ কাৰণে যিখিনি আমাৰ কাৰ্যসূচী কৰিব লগা আছিলে, প্ৰথমতে বাচন বৰ্তনবিলাক ধুই পেলাই পৰিষ্কাৰ কৰি ইয়াতে বনোৱা কৰা হ'ব গোটেইখিনি। তো ইয়াতে প্ৰথম বাচন বৰ্তনখিনি দেখালোঁ, আৰু ইয়াতে চলি আছে কাটা বাচা কাম। ইয়াত চলি আছে এনেধৰণে কাম। ইয়াতে হ'ব আমাৰ, এইটো হৈছে আমাৰ পাকঘৰ, ৰান্ধনীশাল। আৰু ইয়াত চৌকাত ইতিমধ্যে জুই দিয়া হৈ গ'ল। আৰু সেই দুজন বাবা আমাৰ ৰান্ধনী হয়। বাবা ব'ল ব'ম, বাবা এফালে এবাৰ চাই দিয়া, ব'ল ব'ম। আজি মন্দিৰলৈ আহিলা? কিয় আহিলা আজি মন্দিৰলৈ? কিয় আহিলা মন্দিৰলৈ? কিয় আহিলানো? আজি কি বলবম কাৰণে আহিলা? মন্দিৰত আহিলে ভাল লাগিলে? ভাল লাগে? দুআষাৰ ক'ব নেকি শিৱ এই বলবমৰ? নাই দিয়ক, বলবম আমি ইয়াতে পালন কৰিছোঁ। হয়, আজি প্ৰথম বুলি ভাল লাগিছে। যিমানকেইটা আছে গোটেইকেইটা আমি পালন কৰিবলৈ চেষ্টা কৰিম। হয়, বাবাৰ কৃপা। গতিকে এনেকেই আমি প্ৰতি বছৰে আগুৱাই লৈ যাব লাগিব আমাৰ কাৰ্যসূচী। গতিকে আমি নতুন প্ৰজন্ম হিচাপত আপোনাৰ এইখিনি কাম কৰিবই লাগিব দিয়কচোন। ভগৱানৰ প্ৰতি শ্ৰদ্ধা জনাই তেতিয়াহে আমাৰ ভাল লাগে দিয়কচোন মনটো। যিমান দিনটো কষ্টৰ অন্তত আমি সন্ধিয়া যদি অকণমান ভগৱানৰ নাম লওঁ, কমচে কমটো আমাৰ মনটো ভাল লাগিব, আত্মাই অকণ শান্তি পায়। কমচে কম কিছুমান ভাল কথা চিন্তালৈ মনলৈ আহে। দাদা লাগি আছে। ঠিক আছে, এয়া চাওক লাগি আছে সকলো কামে কাজে। তো এনেকৈ পাঠ আমাৰ ইয়াতে সদায় হ'ব। খন্তেক সময়ৰ পিছতে আমাৰ ইয়াত নামৰ ধ্বনি হ'ব, সকলোৱে নামত বহিব, নাম গাব, ইমান ভাল লাগিব, হয়নে নহয়? এই দেখিছে কল খাই আছোঁ, মন্দিৰৰ কল হয়, খাবই লাগিব, কাৰণ কল খালেহে ফল পায়। মন্দিৰৰ কল যেতিয়া খাব আপুনি তেতিয়াহে ফল পাব মন্দিৰত অহা, নহ'লে বোলে ফল নাথাকে। এয়া আমি প্ৰথমতে আৰতি কৰিম।
নাম শেষ হ'ল আৰু লগতে প্ৰসাদ বিতৰণৰ কামো শেষেই হৈ গ'ল। সঁচাকৈ বহুত তৃপ্তিৰে এসাঁজ খালোঁ, পৰম সন্তুষ্টি লাভ কৰিলোঁ, ভাল লাগিল খাই বৈ ভকতসকল এনেকৈ জিৰণি লৈছে অলপ ইয়াতে আহি পেলাই। যেতিয়া গা ধোৱা হ'ব এতিয়া ৰাতি 12টা 40 হ'ল। আমাৰ সকলোৰে আজি সেৱা সৎকাৰ কৰা যিখিনি নিয়মাৱলীৰ মাজেদি গৈ পেলাই আমি সেৱা সৎকাৰ কৰিলোঁ, ভগৱানৰ ওচৰত বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু যিমানবিলাক আমাৰ ইয়াতে মাহ প্ৰসাদ কিবা অন্ন মুঠি দিওঁতে অচন বৰ্তন কৰোঁতে ইয়াতে হয়তো অনেক ভুল ভ্ৰান্তি হ'ব পাৰে। সৰ্বদোষ মৰীক্ষণ কৰি বাবাই যাতে নিজ গোটে সন্তুষ্ট হৈ সকলোকে যাতে আশীৰ্বাদ কৰি এই প্ৰাৰ্থনা